নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন বিষয়ৰ সৈতে আপোনালোকৰ কাষলৈ আহিছোঁ। ৰাজকুমাৰ হিৰাণী পৰিচালিত আৰু শ্বাহৰুখ খান অভিনীত ডাংকি হয়তো আপোনালোক আটাইয়ে চাইছে। ডাংকি আপোনালোকে উপভোগ কৰিছে। ডাংকিৰ কাহিনী কি? ডাংকিৰ কাহিনী হৈছে যে শ্বাহৰুখ খান আৰু তেখেতৰ সতীৰ্থবৃন্দই ভাৰতত নিজৰ জীৱিকাৰ সন্ধান কৰিব নোৱাৰি ডাংকি মেথডেৰে অৰ্থাৎ অবৈধ মেথডেৰে অবৈধ ৰাস্তাৰে ইউনাইটেড কিংডমলৈ যায় আৰু ইউনাইটেড কিংডমলৈ গৈ তেওঁলোকে তাত জীৱিকাৰ সন্ধান কৰে। মই যদি আজি আপোনালোকক কওঁ যে 1996 চনতে অসমত তেনেকুৱা ডাংকিৰ নিচিনা কাহিনী এটা সংঘটিত হৈছে, আপোনালোকে বিশ্বাস কৰিব জানো? মই যদি আপোনালোকক কওঁ যে পাকিস্তানৰ জন্ম হোৱা পাকিস্তানী নাগৰিক এগৰাকীয়ে, যাৰ নাম আমাৰ শ্বাহৰুখ খান, তেওঁৰ নামটো শ্বাহৰুখ খান নহয়, তেওঁ মহম্মদ কামাৰুদ্দিন। এই মহম্মদ কামাৰুদ্দিনে, পাকিস্তানত জন্ম হোৱা মহম্মদ কামাৰুদ্দিনে শ্বাহৰুখ খানৰ দৰেই, শ্বাহৰুখ খান গৈছিল ভাৰতৰ পৰা ব্ৰিটেইনলৈ, আমাৰ কামাৰুদ্দিন আহিছে পাকিস্তানৰ পৰা বাংলাদেশ হৈ অসমলৈ। তেনেকুৱা কাহিনী এটা যদি অসমত সংঘটিত হোৱা বুলি মই আপোনালোকক কওঁ, আপোনালোকে বিশ্বাস কৰিব জানো? নকৰে। কিন্তু 2008 চনত ন্যায়াধীশ বিপ্লৱ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়দানত এই কাহিনীৰ কথাই উল্লেখ কৰিছে। কাহিনীৰ নায়ক মহম্মদ কামাৰুদ্দিন। মহম্মদ কামাৰুদ্দিনৰ জন্ম পাকিস্তানত। মহম্মদ কামাৰুদ্দিন পাকিস্তানৰ নাগৰিক। এদিন কামাৰুদ্দিনে নিজৰ জীৱিকাৰ সন্ধানত পাকিস্তানৰ পৰা বাংলাদেশলৈ আহিল। বাংলাদেশৰ ঢাকাৰ পৰা অবৈধ ৰাস্তাৰে কামাৰুদ্দিন অসমলৈ আহিল। কামাৰুদ্দিনৰ আপোনালোকে জীৱনটো চাব। কামাৰুদ্দিনে অসমৰ নাগৰিক হৈ অসমৰ ভূমিত প্ৰৱেশ কৰিয়েই কিন্তু শান্ত থকা নাই। চিনেমাৰ ডাংকিৰ শ্বাহৰুখ খানে জীৱিকাৰ সন্ধান কৰিবলৈ ইউনাইটেড কিংডমলৈ গৈছিল। ইউনাইটেড কিংডমত জীৱিকা পোৱাৰ পাছত তেওঁ তাত শান্ত আছিল। কিন্তু আমাৰ কামাৰুদ্দিনে অসমলৈ প্ৰৱেশ কৰিলে অবৈধ ৰাস্তাৰে। তাৰ পাছত কামাৰুদ্দিনে 1996 চনত যমুনামুখ সমষ্টিৰ পৰা নিৰ্বাচন খেলিলে। কল্পনা কৰক, এগৰাকী অবৈধ নাগৰিক, যিগৰাকী অবৈধ নাগৰিকে ডাংকি অৰ্থাৎ অবৈধ মেথডেৰে অসমলৈ আহি অসমত তেওঁ নিৰ্বাচন পৰ্যন্ত খেলিছে। এই গোটেই কাহিনীটোৱে আমাক কি উদঙাই দিয়ে? আমাক এই কথাই উদঙাই দিয়ে 1971 চনত 25 মাৰ্চ এই সীমাটো যে আমি গ্ৰহণ কৰিছিলোঁ অসম চুক্তিৰ পাছত, এই চুক্তিখন ৰূপায়ণ কৰাত, অসম চুক্তিখন কাৰ্যকৰী কৰাত আৰু অবৈধ বিদেশী সমস্যাটোৰ এক ফলপ্ৰসূ সমাধান আৱিষ্কাৰ কৰাত আমি জাতি হিচাপে কিদৰে ব্যৰ্থ হৈছোঁ। এখন দেশত বৰ্তমান সময়ত যদি ভাৰতৰ এগৰাকী নাগৰিকে অবৈধভাৱে আমেৰিকালৈ যায়, ব্ৰিটেইনলৈ যায়, তাত গৈ তেওঁ নিৰ্বাচন খেলে, তাতকৈ সেই দেশখনৰ বাবে লাজৰ কথা কি হ'ব পাৰে? এগৰাকী পাকিস্তানী নাগৰিক, যিগৰাকী পাকিস্তানী নাগৰিকে বাংলাদেশ হৈ অসমলৈ আহি নিৰ্বাচন খেলিছে, তাতকৈ আমাৰ ৰাষ্ট্ৰৰ বাবে দুখৰ কথা, লাজৰ কথা কি হ'ব পাৰে? নাগৰিক এগৰাকীয়ে যেতিয়া নিৰ্বাচন খেলাৰ বাবে তেওঁ কেইবাটাও স্তৰ পাৰ হৈ যাব লাগে। যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়েও, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীগৰাকীয়েও নিৰ্বাচনত নমিনেশ্যন দিয়ে, তেওঁ কেইবাটাও স্তৰ পাৰ হৈ আহিব লাগে। কিন্তু এই যিগৰাকী কামাৰুদ্দিন নামৰ মানুহ, তেওঁ এই একেকেইটা স্তৰ পাৰ হৈ গ'ল। মানে ভুৱা নথি পত্ৰৰে তেওঁ গোটেইকেইটা স্তৰ পাৰ হ'ল আৰু আমি সকলো বোবা, আমি সকলো অন্ধ হৈ থাকিলোঁ কিদৰে এগৰাকী বাংলাদেশীয়ে, অবৈধ বিদেশীয়ে অসমত আহি নিৰ্বাচন খেলি গ'ল। এই যিটো কামাৰুদ্দিনৰ কাহিনী, এই কামাৰুদ্দিনৰ কাহিনী আজি এইবাবেই আপোনালোকৰ আগলৈ আনিছোঁ, কাৰণ বৰ্তমান অসমত কা বিৰোধী আন্দোলন আকৌ আৰম্ভ হৈছে। আমি আকৌ অবৈধ বিদেশীৰ সমস্যাটোৰ কথা পাতিবলৈ আৰম্ভ কৰিছোঁ। কিন্তু এই যিটো সমস্যাৰ বাবে 855 জন মানুহ শ্বহীদ হৈছিল, যিটো সমস্যাৰ বাবে যোৱা 2019 চনত 5 জন মানুহ শ্বহীদ হৈছে, বহু মানুহ পংগু হৈছে, বহু মানুহে নিজৰ শিক্ষা জীৱন নষ্ট কৰিছে, এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আমি আজিও কিন্তু এখোজো আগবাঢ়িব পৰা নাই। অসম চুক্তি হৈছিল। অসম চুক্তিৰ পাছত 5.8 নম্বৰ দফাত কোৱা হৈছিল যে অসমত 1971 25 মাৰ্চৰ পাছত এজনো মানুহ আহিব নোৱাৰে। বৰ্তমানৰ শাসকীয় দলটোৱে সেই সীমা বঢ়াই 2014 কৰিব খুজিছে, যিটো কাৰ লক্ষ্য 6 নং দফা আছিল। আজি 6 নং দফাৰ কথা পাতোঁ। 6 নং দফাৰ কথা এইবাবেই পাতিব লগা হৈছে, 2019 চনত যেতিয়া কা বিৰোধী আন্দোলন হৈছিল, তেতিয়া কোৱা হৈছিল 6 নং দফাৰ সুৰক্ষা কৱচ অসমীয়াক দিয়া হ'ব। অমিত শ্বাহে কৈছিল যে দাড়ি কমা সহ প্ৰতিবেদন ৰূপায়ণ কৰা হ'ব। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন হৈছিল। কমিটিয়ে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। কিন্তু দুখ লগা কথাটো হ'ল, এই যে নিৰ্বাচনত ফুলজাৰি মৰা নেতাবোৰ, তেওঁলোকে সেই কমিটিৰ প্ৰতিবেদন ৰূপায়ণ কৰা দূৰৰ কথা, সেই সময়ত গৃহমন্ত্ৰীয়ে প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈও অহা নাছিল, যাৰ বাবে আজিও অসমীয়া মানুহৰ হাতত কোনো সুৰক্ষা কৱচ নাই।
এই যিটো সমস্যা, কামাৰুদ্দিনৰ দৰে হেজাৰ কামাৰুদ্দিন আজিও অসমত আছে, যাক আমি চিনাক্ত কৰিবই পৰা নাই, বিতৰণ কৰা দূৰৰ কথা। বাংলাদেশে আজিলৈকে নেজানে যে অসমত বিদেশী আছে, আমাৰ প্ৰত্যাৱৰ্তন চুক্তিও নাই। আৰু আটাইতকৈ যিটো দুখৰ কথা, সেই দুখৰ কথাটো হ'ল যিটো তথ্য ইতিমধ্যে এটা ভিডিঅ'ত মই আপোনালোকক জনাইছোৱেই, 1991 চনৰ পৰা 2011 চনলৈ আজিলৈকে অসমীয়া মানুহৰ সংখ্যা, অসমীয়া ভাষাত কথা পতা সংখ্যা, অসমীয়া ভাষাত কথা কোৱা মানুহৰ সংখ্যা অসমত যিদৰে হ্ৰাস পাইছে, আৰু হয়তো বেছি দিন নাই অবৈধ বিদেশীৰ আগ্ৰাসনত আমি আমাৰ ভাষাটোও কিন্তু হেৰুৱাম। তাৰ পাছতো আমি যাক নিৰ্বাচন কৰিছোঁ সকলোৱে আমাক ঠগিছে, সকলোৱে আমাক বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছৰ চৰকাৰ মানুহে পাতিছিল, আশা কৰিছিল অবৈধ বিদেশী সমস্যাটোৰ সমাধান হ'ব, নহ'ল। কংগ্ৰেছে অবৈধ মুছলমান বাংলাদেশীৰ ৰক্ষক হিচাপে কাম কৰিলে। সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পতা হ'ল। ভবা হৈছিল যে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে অসমীয়া মানুহৰ সুৰক্ষাৰ বাবে মাত মাতিব, কিন্তু দুখ লগা কথাটো হ'ল সৰ্বানন্দ সোণোৱালে আনি আকৌ অবৈধ হিন্দু বাংলাদেশীৰ ৰক্ষক হিচাপে নিজৰ অৱতাৰ গ্ৰহণ কৰিলে। এই যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ সৈতে আজি আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰেই মুখামুখি হ'ব লগা হৈছে। এইবাবেই মুখামুখি হ'ব লগা হৈছে কাৰণ অসমত ইতিমধ্যে নিবনুৱা সমস্যা আছে। অসমত ভূমি, খিলঞ্জীয়া মানুহৰ হাতত থকা ভূমি দিনে দিনে কমি আহিছে। অসমত আজি আমাৰ ল'ৰা ছোৱালীবোৰেই চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে, কিন্তু এই অবৈধ বিদেশীৰ সমস্যাটোৰ একো সমাধান আমি কৰিব পৰা নাই। এই মানুহবোৰ, যিবোৰ মানুহ অসমত আছে, আপুনিও জানে, ময়ো জানো, সকলোৱে জানে, ৰাজনৈতিক নেতাবোৰেও জানে যে অসমত অবৈধ বিদেশী আছে, কিন্তু তেওঁলোকক কেনেকৈ বিতৰণ কৰিম, তেওঁলোকৰ ক্ষেত্ৰত আমাৰ নীতি নিয়ম কি হ'ব, সেই কথা আজিও কিন্তু স্পষ্ট নহয়। অসম চুক্তিখন যেতিয়া কৰা হৈছিল, আশা কৰা হৈছিল অসম চুক্তিখন চৰকাৰসমূহে ৰূপায়ণ কৰিব, নকৰিলে। অসম চুক্তিৰ নামত কেৱল কলাক্ষেত্ৰ এখন দি, বিশ্ববিদ্যালয় দি আমাক সীমাবদ্ধ কৰি ৰখা হ'ল, কিন্তু এই বিদেশী সমস্যাটো দিনে দিনে বাঢ়ি গৈ থাকিল, যাৰ বাবে আমাৰ ভূমি, আমাৰ সম্পদ, আমাৰ চাকৰি সকলো কিন্তু আজি এই অবৈধ নাগৰিকৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে। সেইবাবেই আজি এই ভিডিঅ'টোৰ জৰিয়তে নিৰ্বাচনৰ আগত পুনৰবাৰ কিছু কথা স্পষ্টকৈ প্ৰত্যেকটো ৰাজনৈতিক দলক জনাব বিচাৰিছোঁ। 2024 নিৰ্বাচন সমাগত, আপোনালোক আটাইয়ে এইবাৰো নিৰ্বাচন খেলিব, আটাইয়ে আকৌ অবৈধ বিদেশীৰ সমস্যাৰ কথা ক'ব, কিন্তু এইবাৰ আপোনালোক আটাইয়ে কিন্তু আমাৰ উঠি অহা প্ৰজন্মক এই কথাবোৰ স্পষ্টকৈ ক'ব লাগিব যে অবৈধ বিদেশীৰ সমস্যাটোৰ ক্ষেত্ৰত আপোনালোকৰ বাস্তৱ ৰূপৰেখা কি। অসমত থকা বিদেশীসমূহক আপোনালোকে কেতিয়া চিনাক্ত কৰিব, কেতিয়া বিতৰণ কৰিব। এই যে বিদেশীসমূহে অসমত আহি নিৰ্বাচন পৰ্যন্ত খেলিছে, এতিয়া আকৌ হিন্দু বাংলাদেশীক অনাৰ বাবে দলিচা পাৰি দিয়া হৈছে। অসমীয়া মানুহ অসমত জীয়াই থাকিব পাৰিবনে নাই? ত্ৰিপুৰাৰ কথা আপোনালোকে জানে, ত্ৰিপুৰাত এগৰাকী বাংলাদেশত জন্ম হোৱা মানুহে আজি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ পৰ্যন্ত কৰিছে। ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ অৱস্থা নাই। সেই দিশলৈ আমাক ঠেলি দিয়াৰ বাবে এক চক্ৰান্ত চলিছে নেকি, সেই প্ৰশ্নবোৰ আজি সুধিব বিচাৰিছোঁ। শেষত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি শ্ৰদ্ধাৰে কেইটামান কথা শেষত ক'ব খোজোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায়ে কৈ থাকে তেওঁ হেনো অসমক 5খন ৰাজ্যলৈ, ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাব। সেই যাত্ৰাত আমিও তেওঁৰ সহযোগিতা কৰিব খোজোঁ, কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি অতি স্পষ্টভাৱে কওঁ, যদিহে অসমক 5খন ৰাজ্যলৈ নিব লাগে, প্ৰথমতে কিন্তু অসমৰ অবৈধ বিদেশী সমস্যাটো সমাধান কৰিব লাগিব। অসমক যদি আপুনি 5খন ৰাজ্যৰ ৰাস্তালৈ নিব বিচাৰিছে, তাৰ আগতেই অসমত অসম চুক্তিখন ৰূপায়ণৰ বাবে হাতে কামে কাম কৰিব লাগিব। 6 নং দফাৰ সুৰক্ষা কৱচ আমাক দিব লাগিব। 1971 চনৰ পাছৰ হিন্দু হওক, মুছলমান হওক, কাকোৱেই যাতে নাগৰিকত্ব নিদিয়ে সেই কথা নিশ্চিত কৰিব লাগিব। কেৱল বিদেশী সমস্যাটোক এটা ফুটবল হিচাপে লৈ কংগ্ৰেছে অবৈধ মুছলমান বাংলাদেশীৰ হাতত ধৰি ফুটবলত কিক মাৰে, বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশীৰ হাতত ধৰি কিক মাৰে, আৰু আমাৰ আঞ্চলিকতাবাদী তথাকথিত শক্তিবোৰে সেইবোৰ চাই হাত চাপৰি বজায়। এই নাটকবোৰ কিন্তু বন্ধ হ'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি স্পষ্টভাৱে কওক, আপুনি যদিহে 5খন ৰাজ্যলৈ আমাক লৈ যায়, গোপীনাথ বৰদলৈয়ে যেতিয়া অসমক পাকিস্তানৰ হাতত গতাব বিচাৰিছিল, যি শক্তিশালী ভূমিকা লৈছিল, যাৰ বাবে আজি অসম ভাৰতৰ অংগৰাজ্য, তেনে ভূমিকা গ্ৰহণ কৰিবলৈ সাহস দেখুৱাওক। দিল্লীক কওক যে এই ৰাজ্যখনে ইতিমধ্যে বহু বোজা লৈছে, আৰু বিদেশীৰ বোজা নিদিব। দিল্লীৰ শাসক পক্ষক আপুনি অনুৰোধ কৰক, আপুনি জোৰেৰে কওক যে অসমক আৰু অবৈধ বিদেশীৰ বোজা জাপি নিদিব। সেই কাম যদি আপুনি কৰিব নোৱাৰে, আমি 5খন ৰাজ্যৰ মাজলৈ কেতিয়াও যাব নোৱাৰিম। এই ভিডিঅ'টোৰ জৰিয়তে শেষত অসমৰ উঠি অহা প্ৰত্যেকগৰাকী মোৰ সমবয়সীয়া, মোৰ কনিষ্ঠ, মোৰ অনুজ, মোৰ অগ্ৰজ আটাইকে অনুৰোধ কৰিব বিচাৰিম, অবৈধ বিদেশীৰ সমস্যাটোক লৈ আমি সজাগ হওঁ আহক। নহ'লে কিন্তু বেছি দিন নাই। ডাংকিখন যিদৰে পাকিস্তানৰ পৰা, ডাংকিখন যিদৰে পাঞ্জাৱৰ পৰা ইংলেণ্ডলৈ যোৱা কাহিনী কৰি নিৰ্মাণ কৰা হৈছিল, অসমক লৈও কিন্তু এখন চিনেমা হ'ব, আৰু সেই চিনেমাত আমি দেখিম কিদৰে এগৰাকী পাকিস্তানী বা বাংলাদেশীয়ে এদিন অসমৰ মুখ্যমন্ত্ৰী পৰ্যন্ত হৈছে।
ৰাজনৈতিক নেতাসকলৰ সুমতি উদয় হওক, তেওঁলোকে এই বিদেশী সমস্যাটোক লৈ অসমীয়াৰ আৱেগক লৈ হেতালি খেলা বন্ধ কৰক। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আপোনালোকে আগ্ৰহেৰে বাট চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।